বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম যিকোনো সৰু সৰু সংখ্যাৰ স্কুৱেৰ ৰুট সহজতে উলিওৱাৰ পদ্ধতি। চোৱা, তোমালোকক যদি স্কুৱেৰ ৰুট উলিয়াব দিয়ে, ধৰা 4 বা 9 এইবোৰ যদি সংখ্যাৰ উলিয়াব দিয়ে, তেনেহ'লে তোমালোকে অতি কম সময়তে উলিয়াই দিব পাৰিবা। কিন্তু তোমালোকক যদি দিয়ে 6 বা এইবোৰ সংখ্যাৰ যদি স্কুৱেৰ ৰুট উলিয়াব দিয়ে, তেনেহ'লে কেনেকৈ উলিয়াবা? এইবোৰ সংখ্যা দিলে অতি সহজতে পাৰিম। 4 কি হ'ব? অৰ্থাৎ 2 হ'ব স্কুৱেৰ ৰুট। 9 কি হ'ব? অৰ্থাৎ 3 হ'ব স্কুৱেৰ ৰুট। হ'ল। কিন্তু এইকেইটাৰ কি হ'ব? আমি অতি কম সময়ৰ ভিতৰতে উলিওৱাৰ পদ্ধতি এটা শিকিম। চোৱা, যেনিবা আমাক উলিয়াব দিছে 6ৰ স্কুৱেৰ ৰুট। আমি কি কৰিম? মই এটা ফৰ্মুলা ক'ম, তোমালোকে ফৰ্মুলাৰ সহায়তো কৰিব পাৰা, ফৰ্মুলা নোহোৱাকৈও কম সময়তে কৰিব পাৰা। চোৱা, প্ৰথমতে মই ফৰ্মুলাৰ সহায়ত কেনেকৈ কৰে সেইটো দেখুৱাম। ফৰ্মুলাটো কি হ'ল? x প্লাছ y ডিভাইডেড বাই 2y হ'ল। এইটো হ'ল ফৰ্মুলা। মনত ৰাখি থৈ দিবা। যদি মনত নাথাকেও তথাপিও কেনেকৈ কৰিব লাগে মই সেইটো শিকাম। চোৱা, ফৰ্মুলাৰ সহায়ত x। এতিয়া চোৱা, এইটো উলিয়াব দিছে, গতিকে ইয়াৰ ওচৰ পাজৰৰ দুটা আমি স্কুৱেৰ সংখ্যা ল'ম। কি ল'ম? ওচৰ পাজৰত কি আছে? 9 আছে আৰু 4 আছে, পূৰ্ণ সংখ্যা। স্কুৱেৰ ইয়াত চোৱা, আমি যিকোনো এটা ল'ম। ইয়াৰে সৰুটোকে লৈছোঁ, ডাঙৰটো কাটি দিলোঁ। হ'ল। এতিয়া x বুলি ধৰিম, এই সূত্ৰত যে আছে xy, x বুলি ধৰিম এই 6টো, আৰু y বুলি ধৰিম এই 4টো। হৈ গ'ল। এতিয়া ইয়াত ভেলুকেইটা পুট কৰি দিম, অৰ্থাৎ xৰ ঠাইত 6, y ঠাইত 4, y ঠাইত 4। সলভ কৰিলে কি পাম আমি? দহ, আৰু এইটো কিমান হ'ব? 2 হ'বগৈ। 2 ইফালে 4 হ'বগৈ। এইখিনি ডিভাইড কৰিলে যিখিনি পায় সেইটোৱে হ'ব উত্তৰ। অৰ্থাৎ উত্তৰ কি হ'ব? এইখিনি ডিভাইড কৰি চোৱা। অৰ্থাৎ এনচাৰ হ'ব 2.5। ইয়াৰে স্কুৱেৰ ৰুটটো হ'ল 2.5। হৈ যাব। এতিয়া আমি যদি এনেকৈ ফৰ্মুলাটো মনত নাথাকে কেতিয়াবা, তেনেকৈ কেনেকৈ কৰিম? চোৱা, আমাক কি উলিয়াব দিছিলে? আমাক উলিয়াব দিছে 6ৰ স্কুৱেৰ ৰুট। ওচৰৰ সংখ্যা দুটা ল'মেই, 9 আৰু 4। ইয়াৰে 4টো ল'লোঁ যেনিবা। এতিয়া কি হ'ব? আমি ওপৰত কি লিখিম? এই 6টো লিখিম আৰু এই 4টো লিখি যোগ কৰি দিম। হ'ব 6 আৰু 4ৰ, এইটো আমাৰ নাই, 6 আৰু 4টো যোগ কৰি দিম, ওপৰত পাতিম, তলত কি পাতিম? এইটোক ৰুট দিম আৰু ছাইডত 2 এটা পাতি দিম। এইখিনি কৰি দিলেই উত্তৰ হৈ যাব। হ'ব। এইবাৰ আমি কৰি চাম। যেনিবা আমাক উলিয়াব দিছে 23 স্কুৱেৰ ৰুট উলিয়াব দিছে।
অকণমান যদি ডাঙৰ সংখ্যা দিয়ে তেতিয়া কি কৰিম ইয়াৰে দুটা সংখ্যা ল'ম দুটা সংখ্যা কি কি ওচৰৰ দুটা এটা আছে 16 এটা আছে 25 5 5 25 ইফালে 4 4 16 ইয়াৰে যিকোনো এটা ল'ম কোনটো ল'ম 25 টুকে লৈছোঁ যেনিবা হ'ব মই কি কৈছিলোঁ ওপৰত কি লিখিম এইটো আৰু এইটো যোগ কৰিম হল তলত কি কৰিম এইটো ৰুট কৰি 2 এটা দি দিম হৈ গ'ল এইখিনি সলভ কৰিলে এনসাৰ পাই যাম আমি ওপৰত কি হ'ব এই দুটা যোগ কৰিলে 48 হ'ব তলত ইয়াতে স্কয়াৰ ৰুট কৰিলে 5 * 5 5 5 দুগুণ 10 হল এইখিনি হৰণ কৰিলে 4.8 হ'ব এনসাৰ অৰ্থাৎ এইটোৰ স্কয়াৰ ৰুট 4.8 মত ৰৈছে যদি বুজি পোৱা নাই কমেন্টত তোমালোকে জনাবা মই আৰু সহজকৈ বুজাই দিয়াৰ চেষ্টা কৰিম এবাৰ যদি 12 ৰ স্কয়াৰ ৰুট উলিয়াব দিয়ে বা 52 দিয়ে তেনেহলে কেনেকৈ উলিয়াম হেতু তোমালোকে কৰি চাবা অতি সহজ হয় ফৰ্মুলাত বহাবা নহয় মই কোৱাৰ দৰে কৰিবা